PM মোদীৰ গৰীব কল্যাণ আঁচনিত যি 500 টকা উঠাইছে যি সোমাইছে একাউণ্টত প্ৰত্যেকৰ সোমাইছে মোৰ কাষ্টমাৰখিনি কোনো সিকিউৰিটি নোহোৱাকৈ শৃংখলাভাৱে পইচাখিনি লৈ আছে কিন্তু এটা অসুবিধা পাইছোঁ সেইটো হ'ল কিছুমান মানুহে এটা ভুৱা বাতৰি দিছে যে যদি পইচাখিনি একাউণ্টৰ পৰা সোনকালে নোলায় তেতিয়াহ'লে পইচাখিনি আকৌ পুনৰ ঘূৰাই যাব বুলি কৈছে CSP গ্ৰাহকসকললৈ আমাৰ এক বিশেষ প্ৰতিবেদন উৰা বাতৰিত ভুল নাযাব COVID-19ৰ ভয়াৱহতাত দেশত একাংশ দুখীয়া দৰিদ্ৰ পৰিয়ালৰ মাজত সৃষ্টি হৈছে হাহাকাৰ সেয়ে কেন্দ্ৰ চৰকাৰে এই দুখীয়া দৰিদ্ৰ পৰিয়ালৰ মাজত প্ৰাইম মিনিষ্টাৰ গৰীব কল্যাণ পেকেজ আঁচনিৰ পৰা 500 টকাকৈ আৰ্থিক সাহায্য আগবঢ়াইছে একাংশ দুখীয়া দৰিদ্ৰ গ্ৰাহকে এই বন্ধৰ মাজতে বেংকলৈ আহি হেতা অপৰা লগাইছে এই টকা উঠা বুলি সঠিক সময়ত টকা নথালে টকাখিনি ঘূৰি যাব বুলি একাংশই সমাজত বিয়পি পৰিছে এই অপপ্ৰচাৰ একাংশ গ্ৰাহকে ভাবি আছে সময়মতে উক্ত ধন উইথড্ৰ নকৰিলে পুনৰ ৰিফাণ্ড হ'ব বুলি যাৰ ফলত CSP বোৰত লাগিছে বহু ভিৰ ভুৱা বাতৰি শুনি হেতা অপৰা লগোৱা গ্ৰাহকসকলক উদ্দেশ্যি ষ্টেট বেংক অফ ইণ্ডিয়াৰ মঙলদৈ শাখাৰ CSP কৰ্তৃপক্ষ গোলাপ হুছেইন আৰু অসম গ্ৰামীণ বিকাশ বেংক কৰ্তৃপক্ষ তুফাজুল হকে কয় যে যিসকল গ্ৰাহকৰ একাউণ্টত উক্ত ধন জমা আছে সেই ধন কেতিয়াও ৰিফাণ্ড নহয় এতিয়ালৈকে কোনো ধৰণৰ তেনে নিৰ্দেশ অহা নাই বুলি আমাক জনায় সেয়ে গ্ৰাহকসকলক ভুৱা বাতৰিত ভুল নাযাবলৈ আহ্বান জনাইছে আৰু নিজৰ ঘৰতে থাকি সুৰক্ষিত থাকিবলৈ আহ্বান জনায় ফাৰুক আব্দুল্লাহ ৰিপোৰ্ট হেল্ল' অসম